हेलो गाइस সকলোলৈ গুড মৰ্নিং। আজি মৰ্নিং ৱাক কৰিব গৈ পিনে দেখি পালোঁ ডিব্ৰুগড় যোনটো কচৰি ঘাটটো সহুৱাই মানে এতিয়া দেখিলোঁ একেবাৰে মানে মাথাই কিনাৰে লাগিলেহি আৰু এখন ডিব্ৰুগড় কচৰি ঘাটৰ ওচৰত নদীখন মই দেখাইছোঁ আপোনালোকক। দেখিছেনে এইবিলাক সহুৱাই অৱস্থাই বেয়া কৰিলে। ইয়াতে মানুহবিলাক আগতে মৰ্ণিং ৱাক কৰিবলৈ আহে, আজিকালি নহা হ'ল। এইটো দেখিছে সহুৱাই ক'ত পালেগৈ, এই একেবাৰে মাথাই ওপৰতে লাগে। দেখিছেনে এইটো মাথাই বেছি দিন নাই আৰু মাথাই ওচৰ যাবলৈ, সহুৱাই খতমেই কৰিলে। মানুহবিলাক মৰ্ণিং ৱাক কৰিবলৈ আহিছে। এইটো চক সহুৱাই ক'ত পালেহি দেখি একেবাৰে অৱস্থা বেয়া পাই, ডিব্ৰুগড় একদম অৱস্থা বেয়া। এইবিলাক ৰাস্তা একদম আগতে সেই তাত আছিলোগৈ, আমি সেই তাত খেলিছিলোগৈ, এতিয়া দেখোন সহুৱাই ৱালৰ ওচৰত পালেহি। দেখিছেনে এইবিলাক ক'ৰ মানুহ আহি ইয়াত ঘৰ চৰ বনাই আনিছে ঠিকান নাই। সেইটো চব ডিব্ৰুগড় একেবাৰে এখন কোৰ্টৰ ওচৰ, এইখনহে চাওঁ আবে এইখনো সহুৱাই বাৰু বেছি দিন নাই আৰু। দেখিছে এইফালে তাতে এখন কোৰ্টখন, এতিয়া মই ইমান লগত দেখাব নোৱাৰিছোঁ। মাথাই কিনা ৱালখন দেখিছে সহুৱাই নাইকিয়া কৰি দিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই, জয় আই অসম।